ফুচকা খাবা নে ঠিক আছে তেতিয়া এইফালে শুনিলেই নহয় ল'ৰাই আকৌ ফুচকা খাওঁ বুলি কৈছে সি খাওঁ বুলি কৈছে ময়ো নোৱাৰো বনাই নিদিয়াকৈ পাৰোঁনে এইফালে আকৌ ফুচকা খাওঁ বুলি ক'লে কি হ'ব আজি আকৌ আমাৰ ঘৰত তেতেলিয়েই নাই দোকানৰ পৰা এটকীয়া এটকীয়া তেতেলিকে কিনি আনিলোগৈ আনফালে এয়া ধূপডাল লগাই ল'বলৈ লৈছে সন্ধিয়া লগা ধূপ মানে কিহে লগাই সদায় এইফালে ময়ো কেৰাহীখন পাতি দিলোঁ ফুচকা পাপৰখিনি আকৌ আনিয়ে ৰাখিছিলোঁ এনেকৈ পাপৰখিনি আনি ৰাখিলে সুবিধা হয় নহয় জানো বনাবলৈ ঘৰতো বনাই খাব পাৰি বাৰু এনেকৈও বনাওঁ কেতিয়াবা কিন্তু এনেকৈ পাপৰখিনি আনিলে আৰু অলপ সোনকাল হয় সেইবাবে পাপৰখিনিকে আনি ৰাখিছিলোঁ ল'ৰা ছোৱালীক ঘৰত বনাই এনেকুৱা বস্তুবোৰ খাবলৈ দিবলৈ পালে ভালেই লাগে নহয় জানো বাহিৰত খোৱাতকৈ বাহিৰত ধৰক কেনেকৈ বা বনাই চাগে সেইবাবে মই বেছিভাগ মানে ঘৰতেই দিওঁ এনেকুৱাবিলাক খাবলৈ ফুচকা চাওমিন সি কেতিয়াবা যদি এনেকুৱাবিলাক বস্তু খাওঁ বুলি কয় মই ঘৰতেই বনাই দিওঁ বাহিৰত যাতে মানে নাখাওক বাহিৰত বনোৱাখিনি খোৱাতকৈ মানে ঘৰৰখিনিত অকণমান হেল্ডি হয় এইফালে মোৰ ফুচকা ৰেডি আলুখিনি ইফালে মই এইখিনি যোগাৰেই কৰি ৰাখিছিলোঁ বাৰু পাপৰখিনি ভাজিবলৈ আছিলে ভাজি ল'লোঁ এইফালে এয়া আলু পিঁয়াজ জলকীয়া তেনেকৈ ভুজিয়া চুজিয়া দি পেলি পিটিকাকণ ধুনীয়াকৈ বনাই ল'লোঁ সি যেতিয়া খাওঁ বুলি কৈছে তাকে ধুনীয়াকৈ সজাই মেলি দিলোঁ এই ওপৰত খোৱা সিহঁতে টেবুলত চবকে ধুনীয়াকৈ সজাই পৰাই দি ল'লোঁ এতিয়া ময়ো এটা খাই চাওঁচোন কেনেকুৱানো হৈছে এইফালে অকণমান আলু ভৰাই লৈছোঁ অকণমান এয়া গ্ৰীণ চাটনি বনাইছিলোঁ এয়া ধনিয়া দি আৰু অকণমান তেতেলী পানী খাবলৈ পিছে টেষ্টি হৈছিলে দেই মই কিন্তু খাই ভালেই পালোঁ বঢ়িয়া হৈছে